হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল আৰু বেয়াৰ মাজত। আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ ৰাতি, কাৰণটো আপোনালোকক কৈ আছোঁ। তাৰ আগতে এটা কথা কৈ লওঁ। আজি যিহেতু বৰষুণৰ বতৰ, ক'তো যোৱা হোৱা নাই, ঘৰতে আছোঁ। সেইটো কাৰণে ব্লগটো বনাওঁতে বাৰু ৰাতিয়ে হ'ল। আৰু ৰাতিৰ ব্লগটো হৈছে আজি ৰাতি আমি খাম আটা ৰুটি আৰু কাবুলী বুট আলুৰ ঘুগুনি। গতিকে আমাৰ বেটাই মাৰি আছে ৰুটি। তো বেটা। তাৰপিছত আমাৰ দেউতাকে কৰি দিলে গোটেইখিনি। সি অলপ বেলি আছে, লাৰিব নিদিলে শান্তি নহয়তো। সেইটো কাৰণে ব্লগটো চাই থাকক। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাই দিব। আৰু বেলটো বজাই ৰাখিবলৈ নাপাহৰিব, কাৰণ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। মই তাওখন বহাই দিছোঁ, হোৱা নাই। বেটাই বেলি আছেতো, দেখুৱাই দিওঁ আপোনালোকক অলপ। আৰু আমাৰ এখেতে দিনটো গা ধুব সময় নাপালে। এতিয়া গৰম লাগিল যিহেতু, এতিয়া যাব গা ধুব। এতিয়া দিনটো গুচি গ'ল। কিয় হাল্লা কিহৰ? ৰুটি বেলছি বা সেইকেইখনতো তুমি বেলছা বাৰু, ভালেই হৈছে। সেইটো বেলেগ কথা। এই বেটাই বেলা ৰুটিখন দেখুৱাই দিওঁ। ঢাকি দিছি। মই যাব নেকি? লাজ লাগছি তাৰ। তাওখন বহাই দিছোঁ, গৰম হ'ব দিছোঁ। গৰমটো হৈ লওক। আৰু দিনটো গুচি গ'ল, এতিয়া গা ধুবা যাই। এতিয়া যাই গা ধুবা ৰাতি। তাওখন বহাই দিছোঁ, হোৱা নাই। গৰম হ'লে ৰুটি এখন ট্ৰাই কৰি চাওঁ আৰু। বহাই দিলোঁ এখন, আৰম্ভণি। দেৰি আছে বাৰু, হোৱা নাই। হুচেল গ'ল কাবুলী বুট। আৰু যিহেতু সেইদিনা অলপ কাবুলী বুট আনিছিলোঁ চকৰ পৰা, আৰু খোৱা হোৱা নাছিল। সেইটো কাৰণে ভিজাই থৈ দিছিলোঁ মই দুপৰীয়াতে। তাৰপিছত দুপৰীয়াতে ভিজাই থৈ দিছিলোঁ, আৰু এতিয়া সেই আছে, কি কয় এইটো, হুচেলটো দি দিলোঁ। হ'ল বাৰু, তিনিটা হুচেল দিছোঁ, হৈ যাব, সিজি যাব। আৰু সিজিয়ে গৈছে। কাবুলী বুটটো বেছি হুচেল দিয়াৰ প্ৰয়োজন নাই। গতিকে কি ক'ম আৰু, বৰষুণৰ বতৰ, আমনি লাগি গৈছে ঘৰত। আৰু আহি আছে আগন্তুক অম্বুবাচী মেলা। আমিতো যোৱা নহয় বাৰু, গৈ পোৱা নাই বাৰু এবাৰো। গতিকে তেতিয়ালৈকে বৰষুণ হৈয়ে থাকোঁ। অলপ ৰঙা পৰি গ'ল, একদম ৰুটি বনাই আছোঁ। আৰু মোৰ টিফিনটোত মাছ আছে, ভাজা মাছ। সেইটো কাৰণে টিফিনটোত ৰাখি থৈ দিলে কি হ'লা হয়, বস্তুটো গৰমে থাকিল হয় বাৰু। টিফিনটো এই হৈ আছে, টিফিনটো বন্ধ হৈ আছে। মাছ আছে, অলপ ভাজা মাছ এতিয়াও অলপ আছে বাৰু। সেইদিনা দৰকিন্দা আৰু মোৱা মাছ আনিছিলোঁ যিহেতু বজাৰৰ পৰা। কি হৈছে, মাছখিনি অলপ গোন্ধ আছিল যিহেতু, সেইকাৰণে অলপ খান গুচাই একদম চাফা কৰিব পৰা নাই। সেইটো কাৰণে অলপ তিতা হৈছে মাছখিনি। আৰু কাঁহীতে থ'ব লাগিব, আৰু কাৰণটো
মই শুকানকৈ পুৰিম, কিন্তু 2-3খনমান অলপ ৰিফাইন দি পুৰি দিম, কাৰণ মই হেৰি নোৱাৰোঁ, কি কয় এইটো, শুকানটো বেছি ভাল নাপাওঁ, সেইটো কাৰণে। আৰু এইকেইটা দিম অলপ হেৰি হৈ আছিল, যিহেতু আজি আলহীও গুচি গ'ল, খালি খালি হৈ গ'ল ঘৰ। এখন হৈ গ'ল, আৰু আছে না, হৈছে না? আৰু মই ইফালে দিম এতিয়া সেই এখন আচলতে বহুত বেছি গৰম হৈ গ'লে লগ লগ মানে বস্তুটো শেষ হৈ যায়, বেছি টাইম মানে হেৰি কৰিব লাগি থাকিব লাগে। কেৰাহীটো বহাই দি দিলোঁ মই ইফালে, কাৰণ দেৰি হৈ যাব যিহেতু, কেৰাহীটো ইফালে বহাই দিছোঁ। অলপ যিহেতু ৰাতিৰ বা হেৰি এনেও মানে দিনতো আমাৰ এইটো ৰুম আন্ধাৰে, লাইট জ্বলাই কাম কৰিব লাগে, ৰাতিটো আৰু বেছি আন্ধাৰ। আৰু এইটো বেটাই বোলে ৰুটি বেলছি, আপোনালোকক চাবা কৈছোঁ। দেখা পাইছি বা ধুনীয়া হৈছে। আমাৰ বেটাৰ ৰুটি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু ধুনীয়া হৈছে, লাইক কৰি দিব বেটাৰ ৰুটিখন কেনে হৈছে, তেতিয়া তাৰ মনত মানে ভাল লাগে তাৰ। আৰু পিঁয়াজ কাটিব বাকী আছে, পটকৈ গৈছে। তাৰপিছত অসুবিধা সেইফালে বহাই দিছোঁ ঘুগুনিখন, দেখাই আছোঁ। অলপ খিনাইকৈ লৈ দুদিন কষ্ট, যিহেতু চাবোন তাতে আছে, বেটাক সোধা। বাল্টিঙৰ ভিতৰত সেইকাৰণে কি গা নোধোৱা নেকি? সেইকাৰণে গা নোধোৱা? খালে বহাই আছোঁ, মানে বহুত টাইম বাকী আছে, গতিকে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। বেছি দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোকৰো আমনি লাগিব। মই বনাই চনাই গোটেই ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ, গতিকে ব্লগটো চাব, আশা কৰোঁ ভাল লাগিব ব্লগটো চাই। যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ লাইক কৰি দিব। বাই বাই, আৰু বেলটো বজাই দিব। বাই বাই।